আমিনগাঁও যেতিয়া আমি আহিছিলো প্ৰথম মাটিৰ দাম খুজিছিলো বিঘা 3 লাখ টকাত মাটি পাইছিলো আজি 1 কোটি টকাৰ তলত মাটি নাপায় অৰ্থাৎ সমাজে নিজে নিজে পৰিৱৰ্তন হৈছে আজি যদি সাংসাৰিক ময়ো আহি এটুকুৰ মাটি কিনিব খুজো মই সহজে মাটি বিচাৰি নাপাওঁ আৰু দলংখন হোৱাৰ লগে ইয়াত মাটিৰ দামে জুই চাই সৃষ্টি কৰিব জালুকবাৰী সমষ্টিৰ ৰাইজ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পৰা কেতিয়াবাই বহুত ওপৰলৈকে উঠি গ'ল মাত্ৰ মানসিকতাৰ পৰিৱৰ্তন লাগে যে এতিয়া আমি চাকৰি নকৰো আমি 10 জনক চাকৰি দিম আমি এন্টাৰপ্ৰেনিয়ৰ হ'ব লাগিব ষ্টাৰ্টআপ মুভমেন্টৰ লগত নিজক জড়িত হ'ব লাগিব আমাৰ ওচৰত বায়োটেকনলজিৰ ডাঙৰ পাৰ্ক আৰম্ভ হৈছে পুৰণা ষ্টেট ফেডত আমাৰ ছাত্ৰ ছাত্ৰীসকল আমি কেতিয়াবা তাত গৈ চাইছো নে যে কি হয় সাইনবোৰ্ড এখনটো দেখিছো কিন্তু ভিতৰত আমি গৈ সোমাই চাইছো নে কেতিয়াবা আইআইটি গুৱাহাটীত যেটো ষ্টাৰ্টআপ ইনকিউবেটৰ আছে তাতে আমি গৈ উত্তৰ গুৱাহাটী লৰা ছোৱালীখিনিয়ে চাইছো নে সমাজ বহুত আগবাঢ়ি গ'ল আৰু আমি ক'ব নোৱাৰাকৈ অসমৰ পৰিৱৰ্তনৰ যেটো কেন্দ্ৰ সেইটো আজি জালুকবাৰী সমষ্টি এইমছ হওক বায়োটেকনলজি ইনকিউবেশন সেন্টাৰ হওক আইআইটি হওক সমগ্ৰ উন্নয়নৰ গংগা আজি আমাৰ এই অঞ্চলটোতে বিয়পি পৰিছে আমি তাৰ সুযোগ ল'ব পাৰিছো নে মই আইআইটিত গলে মই বিচাৰি থাকো যে কোনোবাই মাত দিব নেকি আমাৰ সমষ্টিৰ ল'ৰা ছোৱালী আমাৰ পিতৃ মাতৃ সকলেও নিজৰ সন্তানক লৈ এই সপোনবোৰ দেখিব লাগিব যোৱা 2 বছৰ এইমছত 50 জনকৈ ল'ৰা ছোৱালীয়ে এডমিশন লৈছে আমাৰ অন্ততঃ 10 জন ল'ৰা ছোৱালী আমাৰ পৰা থাকিব লাগে মেডিকেল কলেজ বিলাকত গলে আমাৰ সমষ্টিৰ ল'ৰাবিলাকে মোক মাত দিয়ে কিন্তু কৰবাত এগৰাকী কৰবাত দুগৰাকী কিন্তু এই পৰিবেশ আমি পৰিৱৰ্তন কৰিব পাৰো 100 জন ল'ৰা ছোৱালীয়ে প্ৰত্যেক বছৰ জালুকবাৰী সমষ্টিৰ পৰা ডক্টৰ হ'ব পাৰে আৰু ডক্টৰ হৈ যদি ইংৰাজী আৰু হিন্দীত কথা ক'ব শিকিল কম্পিউটাৰটো জানিল লাহেকৈ বিদেশৰ পৰা আমি যোৱাৰ হাজাৰটা সুযোগ আমাৰ সন্মুখত আহি পৰিব সমগ্ৰ চিন্তাটো হৈছে যে আমি লিমিটেড চিন্তা কৰিম নে আমি অলপ সন্মুখলৈকে গৈ আমি আৰু বেছিকৈ চিন্তা কৰিম